ওদালগুৰিৰ গৰুৱাজাৰত হাতী পোৱালিৰ কৰুণ মৃত্যু পোৱালিটোৰ ওচৰৰ পৰা আঁতৰাব পৰা নাই মাতৃক। ওদালগুৰিৰ হৰিচিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ গৰুৱাজাৰ ছয়াবস্তিত হাতী পোৱালিৰ কৰুণ মৃত্যু। পোৱালিটোৰ কাষত মাতৃৰ আৰ্তনাদ। অশেষ কষ্ট কৰিও কোনেও আঁতৰাব পৰা নাই মাতৃক। সন্তানৰ প্ৰতি থকা মাতৃৰ স্নেহৰ এয়া আন এক নিদৰ্শন। অকল যে জীৱসৃষ্টৰে মমতা নাই, বন্য জীৱ-জন্তুৰো মমতা আছে, সেয়া এই দৃশ্য দেখিলেই গম পোৱা যায়। এক হৃদয় বিদাৰক দৃশ্য, যি দৃশ্যই কন্দুৱাব সকলোকে। মাতৃস্নেহৰ এক অনন্য নিদৰ্শন। মৃত সন্তানৰ কাষত মাতৃৰ আৰ্তনাদ। বন্যজীৱ হ'লেও সিহঁতৰ মাজতো যে মায়া মমতা আছে, সেয়া যেন এই দৃশ্যই পুনৰবাৰ প্ৰমাণ কৰি দিলে। কোনো অজ্ঞাত কাৰণত আজি ছয়াবস্তিৰ এই পথাৰখনতে মৃত্যু হয় প্ৰায় ১.৫ বছৰীয়া হাতী পোৱালিটোৰ। পোৱালিটোৰ মৃত্যুৰ পিছতে কাষত অৱস্থান কৰে মাতৃয়ে। কোনো কাৰণতে যেন এৰি নাযায় সন্তানক। এই দৃশ্যই এতিয়া সকলোকে কন্দুৱাই তুলিছে। ঘটনাস্থলীত বন বিভাগ উপস্থিত হৈ মৃত পোৱালিটোৰ কাষৰ পৰা মাতৃক আঁতৰাই পঠিয়াবলৈ বহু চেষ্টা কৰিও বহু সময় ধৰি বিফল হয়। ট্ৰেক্টৰ জেচিবিৰে খেদি পঠিয়াবলৈ চেষ্টা চলাই বিফল হৈ বন বিভাগে শূন্যলৈ গুলীচালনা পৰ্যন্ত কৰে। কিন্তু সন্তানৰ স্নেহত বন্দী মাতৃয়ে যেন একোলৈকে ভ্ৰক্ষেপেই নকৰে। মানুহে যিমানে হাতীটোক আঁতৰাব চেষ্টা কৰিছে, সিমানে হাতীটোৱে মৃত সন্তানক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে। যেন মমতাময়ী মাতৃয়ে মানি ল'ব পৰা নাই সন্তানৰ মৃত্যুৰ কথা। সকলো বাধা উফৰাই মাতৃয়ে লগত লৈ যাব সন্তানক। ওদালগুৰিৰ গৰুৱাজাৰৰ এনে মৰ্মান্তিক ঘটনাই এতিয়া চকু সেমেকাই তুলিছে জীৱশ্ৰেষ্ঠৰ। ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মা ৰিপৰ্ট, অসম প্ৰেক্ষাপট। আমি জানিব পৰা মতে স্থানীয় ৰাইজে যেনেকৈ আমাক ইনফৰমেশ্যন আমি পালোঁ তেখেতসকলৰ যোগেদি, প্ৰায় ৫টামান বজাত ৰাতিপুৱাৰ ভাগতে এই ঘটনাটো আজি ঘটিত হৈছে। আৰু সঁচাকৈ দুখ লগা বিষয় হয় আৰু অতিকৈ দুখ লগা বিষয়। আজি আমি দেখা পাই আছোঁ যে মাকে পোৱালিটোকে এৰি থৈ কিনে এতিয়ালৈকে বৰ্তমানলৈকে যোৱা নাই। কাৰণ যিটো মৰম, যি চেনেহ আমি দেখা পাইছোঁ, সেইটো আমি যদিও জীৱ হয়, কিন্তু জীৱ হ'লেও সেই মৰমটো আমি সম্পূৰ্ণভাৱে দেখা পাইছোঁ। আৰু খাদ্যৰ সন্ধানত যিটো যি অভাৱত, বনাঞ্চলত যিটো খাদ্যৰ অভাৱত আজি আমাৰ এই সাধাৰণ ৰাইজৰ সেই খেতি বাতিৰ মাজতে হওক, খেতি পথাৰৰ মাজতে হওক আহি কিনে তেখেতসকলে বা আমাৰ বনৰীয়া হাতীয়ে গাঁৱত সোমাবলগীয়া হৈছে। সাধাৰণ ৰাইজৰ যি দুখীয়া ৰাইজৰ খেতি বাতিৰ মাজত সোমাবলগীয়া হৈছে। তো এই খাদ্যৰ সন্ধানত যি অভাৱ হৈছে বনাঞ্চলত আজিৰ তাৰিখত তেনেকুৱা খাবলগীয়া একোৱেই নাই। তাৰে একমাত্ৰ অভাৱত আমাৰ এই সাধাৰণ ৰাইজৰ খেতি বাতিত সোমাবলগীয়া হৈছে। একমাত্ৰ খাদ্যৰ অভাৱত আমি জানিব পৰাকেতো তাকে ক'ব পাৰোঁ যে খাদ্যৰ অভাৱত আজি এই বনৰীয়া হাতীয়ে আমাৰ সাধাৰণ ৰাইজৰ মাজত আহিবলগীয়া বাধ্য হৈছে। প্ৰায় ৪০০ মিটাৰ হাতীয়ে নিজৰ পোৱালিটোক চুচৰাই লৈ যোৱা পৰিলক্ষিত হৈছে। ইয়াত ফৰেষ্টৰ লোকসকলো আহিছিলে, জেচিবিও আহিছিলে হাতীটোক শেষকৃত্য সম্পন্ন কৰাৰ কাৰণে, কিন্তু দেখিবলৈ পোৱা গ'ল শেষকৃত্য সম্পন্ন কৰিব নোৱাৰিলে। মাতৃয়ে নিজ সন্তানৰ পৰা আঁতৰি যোৱা নাই। হয়, কাৰণ এইটো চাওক আমাৰ বন বিভাগে আহিছে, আমাৰ DFO আহিছে, আমাৰ ৰেঞ্জাৰ আহিছিলে, তাৰপিছতে গোটেই টীমটো প্ৰচেষ্টা চলাইছিলে, তিনিটা জেচিবি লগাইছিলে, কিন্তু তেখেতসকলৰ প্ৰচেষ্টা ছাকচেছ নহ'লে। কিন্তু কিয় নহ'লে সেইটো মই নিশ্চয় কৰি চাইছোঁ, কাৰণ মই নিজে ইয়াতে উপস্থিত গ্ৰাউণ্ডত আছিলোঁ। আজি ৰাতিপুৱা 7টা মানৰ পৰাই আছিলোঁ। তো তেতিয়া গম পাইছোঁ যে দেখি আছোঁ যে মাকে কোনো পধ্যে এৰি দিব বিচৰা নাছিলে। তাই কোনো ধৰণত এইটো প্ৰচেষ্টাত সফল হ'বলৈ দিয়া নাছিলে আৰু এতিয়ালৈকে নেৰিলে। কিন্তু মাকে যিটো কৰুণ মৰম, এই মৰমৰ কাৰণে এই পোৱালিটোক এৰি থৈ যাব বিচৰাই নাই আৰু এতিয়ালৈকে আচলতে যোৱা নাই আমাৰ বনাঞ্চললৈ। কিন্তু আমাৰ বন বিভাগে বহুত প্ৰচেষ্টা চলাইছিলে, চেষ্টা কৰিছিলে, হয়তো মাজতে অপেন ফায়াৰিঙো হৈছে।